মই সত্যৰঞ্জন বৰাক ক'ব বিচাৰিম যদি এটা কমজোৰ হাদিছৰ দ্বাৰাই যদি তেখেতে প্ৰমাণ কৰিব পাৰে যে ইছলামে আনৰ পত্নীক পটাবলৈ মিছা কথা কোৱাৰ পাৰ্মিশ্যন দিছে, তেনেহ'লে অকল মই নহয়, মোৰ ফেমিলিসহ আৰু মোৰ যিসকল লগ বন্ধু আছে সকলো সৈতে মই ইছলাম ত্যাগ কৰিম। কাৰণ আমাক এনেকুৱা ইছলাম নালাগে যি ইছলামে আনৰ পত্নীক পটাবলৈ মিছা কথা কোৱাৰ অনুমতি দিয়ে। যে সত্যৰঞ্জনক প্ৰশ্নৰ উত্তৰ দি লাভ নাই। কিয় লাভ নাই? যেনেকুৱা ধৰক কুকুৰ এটা শুই আছে, শুই থকা কুকুৰৰ সন্মুখত যদি আপুনি গীতা পাঠ কৰে বা কোৰাণ পাঠ কৰে বা বাইবেল পাঠ কৰে, কুকুৰৰ ওপৰত কিবা আচৰ হ'ব? একো আচৰ নহয়, কুকুৰে ভোগ ভোগ কৰিয়ে থাকিব। সত্যৰঞ্জনে যেনেকুৱা ধৰণৰ ইছলামৰ ওপৰত প্ৰশ্ন কৰি আছে, আমি যিমানে তাক উত্তৰ দিওঁ, যিমানে তাৰমানে আমি তাৰমানে এক্সপ্লেইন কৰোঁ, তাৰ ওপৰত একোৱে মানে আচৰ নকৰে, সি ভেভ কৰিয়ে থাকিব। কাৰো সংবাদ মেলত ইমান মিডিয়া উপস্থিত নহয় যিমান সত্যৰঞ্জনৰ সংবাদ মেলত উপস্থিত হয়। সত্যৰঞ্জনৰ প্ৰশ্ন উত্তৰ দিবলৈ আৰবৰ পৰা আলিম মৌলানা মুফতি মাতি অনাৰ প্ৰয়োজন নাই। আমি অসমৰ মৌলানা মুফতিয়ে তাৰ কাৰণে যথেষ্ট। আমাৰ সন্মুখতে সি টিকিব নোৱাৰিব। আজিলৈকে কোনখন মিডিয়াত এজন যোগ্য মুছলমান পণ্ডিতক মাতিছে? নমস্কাৰ, নৰ্থ ইষ্ট ডেইলি সমূহ দৰ্শকক মই ভাগ্যশ্ৰীয়ে স্বাগতম জনাইছোঁ। প্ৰত্যাহ্বানমূলক মন্তব্যৰে বাতৰিত শিৰোনাম দখল কৰা অসমৰ বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা প্ৰত্যেকটো মুহূৰ্ততে ইছলাম ধৰ্মক সমালোচনাৰে বিভিন্ন অশালীল মন্তব্য কৰি আহিছে। এই মন্তব্যসমূহৰ প্ৰত্যুত্তৰ দিবৰ বাবে আজি আমাৰ মাজত উপস্থিত আছে মুফতি মহম্মদ তালিবুদ্দিন ৰেজবি। আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, বিভিন্ন সময়ত দেখা পোৱা গৈছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ইছলাম ধৰ্মাৱলম্বী লোকৰ ওপৰত, কোৰাণৰ ওপৰত বিভিন্ন তেওঁ বিতৰ্কিত মন্তব্য কৰি আহিছে। এই বিষয়ে আজি আমি আপোনালোকক কিছু কথা পাতিব চেষ্টা কৰিম। এই ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, সত্যৰঞ্জন বৰা তেখেতৰ যি বিতৰ্ক আজি প্ৰায় 2 বছৰৰ অধিক হ'ল তেখেতৰ বিতৰ্ক ষ্টাৰ্ট হোৱা। এতিয়া সত্যৰঞ্জন বৰা সম্পৰ্কে কি ক'ম, তেখেত হিন্দুত্ববাদী নেতা কেতিয়াও হ'বই নোৱাৰে। কাৰণ হিন্দুৰ মানসিকতা ইমান নিকৃষ্ট নহয় যেনেকুৱা সত্যৰঞ্জনৰ মানসিকতা। কাৰণ হিন্দু যিজনে শ্ৰীকৃষ্ণক মানিছে, শ্ৰীৰামক মানিছে, তেওঁলোকৰ মানসিকতা সত্যৰঞ্জনৰ দৰে কেতিয়াও হ'ব নোৱাৰে। তেওঁলোকৰ ধৰ্মই কেতিয়াও শিকোৱা নাই আনৰ ধৰ্মক তুচ্ছ তাচ্ছিল্য কৰাৰ পাৰ্মিশ্যন তেওঁলোকৰ ধৰ্মগ্ৰন্থই দিয়া নাই। বাৰম্বাৰ তেওঁলোকে এটা সম্প্ৰদায়, এটা ধৰ্মক টাৰ্গেট কৰি বিভিন্ন সময়ত তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰাটো এইটো কেতিয়াও হিন্দু ধৰ্ম শ্বেয়াৰ হ'ব নোৱাৰে। আৰু আচলতে শ্ৰীকৃষ্ণই এষাৰ কথা কৈছিলে, সত্যৰঞ্জনৰ ওপৰত পূৰা তাৰমানে বস্তুটো খাপ খাই যায়। শ্ৰীকৃষ্ণই ভাগৱত গীতাৰ 16 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকত কৈছিলে যে মানুহ পৃথিৱীটোক তেনেকুৱাই চায় যেনেকুৱা তাৰ ভিতৰৰ অংগটো থাকে। যদি তাৰ ভিতৰত গেলা পচা থাকে, সি পৃথিৱীটোক গেলা পচাই বুলি ভাবে। যদি ভিতৰত তাৰ পবিত্ৰতা থাকে, সি আনকো পবিত্ৰ বুলিয়ে ভাবে। তো গতিকে সত্যৰঞ্জনৰ ভিতৰত চাগে তেনেকুৱা ধৰণৰ আছে, যেনেকুৱা ধৰণৰ ইছলামৰ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰি আছে, তেনেকুৱা হয়তো তাৰ ভিতৰত তেনেকুৱা কোৱালিটি তাৰ ভিতৰত আছে, তেনেকুৱা মানসিকতা আছে, যাৰ কাৰণে সি ইছলামক তেনেকুৱা দেখা পাইছে। সি বিভিন্ন সময়ত ইছলামৰ ওপৰত বিভিন্ন প্ৰশ্ন কৰিছে আৰু তাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই যথাযথভাৱে মোৰ এখন কিতাপ কোৰাণৰ জ্যোতি, এই কোৰাণৰ জ্যোতি গ্ৰন্থখন মই যোৱা মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰিছিলোঁ। তাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দি তাতে মই এটা চেলেঞ্জো কৰিছিলোঁ। তেওঁ কৈছিলে যে ইছলামে আৰু কোৰাণে নাৰীক যৌনকৰ্মী বুলি কৈছিলে, কিন্তু তাক মই এই যৌনকৰ্মী ৱাৰ্ডটোৰ ওপৰত চেলেঞ্জ কৰিছিলোঁ যে যদি আপুনি ইছলামৰ যিখন মূল গ্ৰন্থ কোৰাণ, এই পবিত্ৰ কোৰাণৰ 6664টা আয়াত আছে, এই 6664টা আয়াতৰ ভিতৰত কোনো এটা আয়াত বা কোনো এটা বাক্য বা কোনো এটা শব্দৰ দ্বাৰা যদি আপুনি প্ৰুভ কৰি দিব পাৰে যে ইছলামে নাৰীক যৌনকৰ্মী বুলি কৈছে, তেনেহ'লে মই নিজৰ ধৰ্ম ত্যাগ কৰিম। এইটো মই ওপৰত কাভাৰ পেজতে মই মানে হেডলাইট কৰি তাক চেলেঞ্জ কৰিছিলোঁ, কিন্তু তেখেতৰ ফালৰ পৰা ইয়াৰ ওপৰত কোনো প্ৰতিক্ৰিয়া আজিলৈকে অহা নাই। আৰু মই বিশ্বাস কৰোঁ যে কিয়ামতলৈকে তেওঁ নোৱাৰে, কাৰণ তেওঁৰ ভিতৰত ইমান তাৰমানে শক্তিয়ে নাই যে এজন তাৰমানে গ্ৰেজুৱেট তাৰমানে ইছলাম ধৰ্মৰ যিজন পণ্ডিত তাৰ লগত মুখামুখি হোৱা। এতিয়া তেখেতে আৰু এটা প্ৰশ্ন মাজতে কৰিছে যে ৰিচেণ্টলি 2 দিন আগতে এটা প্ৰশ্ন কৰিছে যে ইছলামে মিছা কথা ক'বলৈ 3 জেগাত পাৰ্মিশ্যন দিছে, আৰু তাৰে এটা জেগা হৈছে যে আনৰ ঘৈণীয়েকক পটাবলৈ ইছলামে মিছা কথা কোৱাৰ নিৰ্দেশ দিছে। তো সেই বস্তুটো ই কোৰাণৰ ৰেফাৰেঞ্চ দিয়া নাই, আমাৰ ইছলামৰ যিখন শাস্ত্ৰ আছে, হাদিছ বুলি কওঁ আমি, সেইখন হাদিছৰ ৰেফাৰেঞ্চ দিছে বা ব্যাখ্যা গ্ৰন্থৰ ৰেফাৰেঞ্চ দিছে।
তো আমাৰ ইছলামৰ এইখন কিতাপ যাক আমি জামে তিৰমিজি বা তিৰমিজি শৰীফ বুলি কওঁ, এখন তিৰমিজি শৰীফত এখন হাদিছ আছে। হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম ইৰশাদ ফৰমাইছে যে মানুহ কোনো মুহূৰ্ততে মিছা কথা ক'ব নোৱাৰে। হয়, তিনিটা ক্ষেত্ৰত তেওঁৰ কাৰণে মিছা কথা কোৱাৰ পাৰ্মিশ্যন দিয়া হৈছে। তাৰ এক নম্বৰত হৈছে যে গিৰিয়েকে নিজৰ পত্নীক সন্তুষ্ট কৰাৰ উদ্দেশ্যত মিছা কথাৰ সহায়ত তাক মানে সন্তুষ্ট কৰা। যদি এটা মিছা কথা ক'লে যদি পত্নী তাৰমানে সন্তুষ্ট হয়, তেনেকুৱা মিছা কথা গিৰিয়েকৰ কাৰণে অপৰাধ নহয়। তাৰ এক্সাম্পল ধৰক, আজি মিছেছৰ বাৰ্থডে আছিলে, গিৰিয়েক ৰাতিপুৱা অফিচত ওলাই গৈছে, সন্ধিয়া অহাৰ পিছত মিছেছে সুধিছে যে আজি তো আমাৰ কাৰণে স্পেচিয়েল দিন, আপুনি কিয় দেৰিকৈ আহিলে বা কিয় আহিলে? তেতিয়া গিৰিয়েকজনে কৈছে বোলে মই নাজানো নহয়। তেখেতে কৈছে মোৰ আজি বাৰ্থডে। বোলে নাই, মোৰতো মনত নাই, মিছা কথা কৈ আছে। কিন্তু তেতিয়া ঘৈণীয়েকজনৰ মনটো অলপ মানে বেয়া লাগিব, অলপ বেয়া ভাৱ আহিব যে মোৰ গিৰিয়েকে মোৰ বাৰ্থডে পাহৰি গৈছে। কিন্তু তাৰ পিছতে যদি গিৰিয়েকে এটা গিফ্ট তাৰ হাতত দি দিয়ে বাৰ্থডে হিচাপত, তেতিয়া তেওঁ কিমান সন্তুষ্ট হ'ব যে তেওঁ মানে এটা মিছা কথা ক'লে অৱশ্যই যে মই তোমাৰ বাৰ্থডে পাহৰি গৈছিলোঁ, কিন্তু মিছা কথা কোৱাৰ পিছত যেতিয়া মানে এটা তাৰমানে গিফ্ট এটা দি মানে কি প্ৰুভ কৰিলে যে মই পাহৰি যোৱা নাই, তো সেই মিছা কথা, তেনেধৰণৰ মিছা কথা অপৰাধ নহয়। আৰু 2 নম্বৰত কৈছিলে যে যুদ্ধৰ ক্ষেত্ৰত মিছা কথা কোৱা অপৰাধ নহয়। আৰু 2 সম্প্ৰদায়ৰ মাজত যদি কিবা বাদ বিবাদ হয়, এই 2 সম্প্ৰদায়ক মিলাবৰ কাৰণে যদি কিবা মিছা কথা ক'বলগীয়া হয়, মিছা মাতিবলগীয়া হয়, তেনেহ'লে সেই মিছা অপৰাধ নহয়। মানে যিকোনো এটা ভাল কাম কৰিবলৈ গৈ যদি মিছা কথা এটা কোৱা হয়, তেতিয়া এইটো মিছা কথাটো ভুল নহয় বুলি কৈছে নেকি? নহয় নহয়, যিকোনো মিছা কথা, যিকোনো ভাল কাম বুলি নহয়, অকল 3টা ক্ষেত্ৰত, পত্নীৰ ক্ষেত্ৰত, পত্নীক সন্তুষ্ট কৰাৰ ক্ষেত্ৰত, যুদ্ধৰ ক্ষেত্ৰত আৰু 2টা সম্প্ৰদায়ৰ বিবাদক তাৰমানে কি মিলামিলি কৰি দিয়াৰ ক্ষেত্ৰত, কেৱল এই 3টা ক্ষেত্ৰতহে ইছলামে আপোনাৰ মিছা কথা কোৱাৰ পাৰ্মিশ্যন দিছে। এতিয়া যদি সত্যৰঞ্জন বৰাই আমাৰ ইছলামত অভিযোগ উঠোৱাৰ আগতে যদি তেখেতে নিজৰ ধৰ্মগ্ৰন্থ পঢ়িলে হয়, তেখেতে বাৰম্বাৰ এটা কিতাপৰ নাম লৈ থাকে। আজি মই তাৰ সেই কিতাপৰ ৰেফাৰেঞ্চ দিম, ভাগৱত। তেখেতে যদি ভাগৱত পঢ়িছে, শ্ৰীকৃষ্ণই ভাগৱত পুৰাণৰ 8 নম্বৰ স্কন্ধৰ 19 নম্বৰ অধ্যায়ৰ 43 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণই কৈছে যে স্ত্ৰীষু নৰ্ম বিবাহে দ্বিতীয় প্ৰাণ সংকটে গো ব্ৰহ্মাণাৰ্থে হিংসায়ান নেতৃত্ব সজ্জু গুপ্সিতমা। এই শ্লোকত শ্ৰীকৃষ্ণই কৈছে যে মানুহৰ বাবে স্ত্ৰীক সন্তুষ্ট কৰাৰ ক্ষেত্ৰত যেনেকুৱা কথা ইছলামত কৈছে, তেনেকুৱা শ্ৰীকৃষ্ণ কৈছে যে স্ত্ৰীক সন্তুষ্ট কৰাৰ ক্ষেত্ৰত যদি কোনোবাই মিছা মাতিছে, তেনেহ'লে তাৰ এই মিছা মাতা অপৰাধ নহয়। দ্বিতীয়তে শ্ৰীকৃষ্ণ কৈছে নৰ্ম বিবাহে, আৰু বিবাহৰ যিবোৰ প্ৰগ্ৰাম থাকে বা মনোৰঞ্জনৰ যিবোৰ প্ৰগ্ৰাম থাকে, হাঁহি ধেমালি যিবোৰ প্ৰগ্ৰাম থাকে, তেনেকুৱা প্ৰগ্ৰামত যদি কোনোবাই মিছা মাতে, তেনেহ'লে শ্ৰীকৃষ্ণৰ মতে সেইটো অপৰাধ নহয়, কিন্তু আমাৰ ইছলামে এইটো একচেপ্ট নকৰে। 3 নম্বৰত শ্ৰীকৃষ্ণই কৈছে যে ব্যৱসায়ৰ ক্ষেত্ৰত যদি মিছা মাতায় কোনোবাই, তেনেহ'লে শ্ৰীকৃষ্ণৰ মতে বা হিন্দু ধৰ্মৰ মতে সেইটো অপৰাধ নহয়, কিন্তু আমাৰ ইছলামে সেইটোকো তাৰমানে একচেপ্ট নকৰে। 4 নম্বৰত শ্ৰীকৃষ্ণই কৈছে যে প্ৰাণ সংকটে, যেতিয়া নিজে কোনো সংকটত পৰি যাবা, নিজৰ প্ৰাণ যোৱা অৱস্থা হৈ যাব, তেনেকুৱা অৱস্থাত নিজৰ প্ৰাণ ৰক্ষাৰ কাৰণে যদি কোনোবাই মিছা মাতিছে, তেনেহ'লে সেইটো অপৰাধ নহয়। আমাৰ ইছলামত তাৰ ইজাজত দিছে যে যুদ্ধৰ ক্ষেত্ৰত বা প্ৰাণ ৰক্ষাৰ কাৰণে মিছা মাতা যদি, তেনে অপৰাধ নহয়। 5 নম্বৰত শ্ৰীকৃষ্ণই কৈছে যে গো আৰু ব্ৰহ্মা ৰক্ষাৰ বাবে যদি মিছা কথা কোৱা যায়, তেতিয়াও অপৰাধ নহয়। আৰু 6 নম্বৰত কৈছে যে আনৰ প্ৰাণ ৰক্ষা কৰাৰ কাৰণে যদি মিছা মাতা যায়, তেতিয়াও অপৰাধ নহয়। এতিয়া মই সত্যৰঞ্জন বৰাক ক'ব বিচাৰোঁ যে যদি মানে ইছলামত পত্নীৰ লগত মিছা কথা কোৱাৰ কাৰণে যদি ইছলামে আনৰ পত্নীক পটাবলৈ তেওঁ ক'ত পালে? ইছলামে কেৱল নিজৰ পত্নীক বুলি কৈছে, ইমৰাতিহি বুলি আহিছে হাদিছ শৰীফত, যে নিজৰ পত্নীক, গিৰিয়েকে নিজৰ পত্নীক সন্তুষ্ট কৰিবলৈ মিছা মাতিলে অপৰাধ নহয়, কিন্তু তেওঁ আনৰ পত্নীটো ক'ত পালে? এতিয়া ইছলামত যি 3টা বিষয়ত মানে মিছা কথা কোৱাৰ নিৰ্দেশ দিয়া হৈছে বা অনুমতি দিয়া হৈছে, পাৰ্মিশ্যন দিয়া হৈছে, সেই 3টা সত্যৰঞ্জনৰ অভিযোগৰ লগত কেতিয়াও তিল পৰিমাণো মানে কি নিমিলে। সত্যৰঞ্জনে কৈছে আনৰ পত্নীক পটাবলৈ, আনৰ পত্নীক ৰাজি কৰিবলৈ মিছা মাতিব লাগে, তা আমাৰ ইছলামৰ লগত তাৰ একদম মিল নাই। কিন্তু যদি আমি শ্ৰীকৃষ্ণৰ 2 নম্বৰ বস্তুটো চাওঁ, আৰু তাতে যে মানে গোৰখপুৰৰ গীতা প্ৰেছৰ পৰা যিখন শ্ৰীমদ ভাগৱত পুৰাণ তাৰমানে পাব্লিছ হৈছে, তাৰ যিখন মানে হিন্দী অনুবাদ কৰা হৈছে, তাতে কোৱা হৈছে যে বিবাহৰ ক্ষেত্ৰত, বিবাহৰ প্ৰগ্ৰামত কন্যাৰ প্ৰশংসা কৰাৰ বাবে
মানে কি কন্যাৰ প্ৰশংসা কৰাৰ বাবে যদি মিছা মাতে সেইটো অপৰাধ নহয়। এতিয়া যদি মই সত্যৰঞ্জনৰ দৰে মানসিকতা, একচুৱেলি আমাৰ তেনেকুৱা মানসিকতা নাই, আমাৰ ইছলামে সেইটো তাৰমানে আমাক অনুমতিও নিদিয়ে। যদি সত্যৰঞ্জনৰ মানসিকতা মই নিজৰ মাজত অলপ সময়ৰ কাৰণে লৈ আহোঁ, তেনেহ'লে মই ক'ব পাৰিম যে হয় শ্ৰীকৃষ্ণই বিবাহৰ প্ৰগ্ৰাম, তেতিয়া নিজৰ স্ত্ৰী নহয়, নিজৰ স্ত্ৰী আগতে কৈ দিছে, স্ত্ৰীস্ব নিজৰ স্ত্ৰীৰ কথা কৈছে, পিছত কৈছে নৰ্ম বিবাহে, বিবাহৰ ক্ষেত্ৰত যিটো প্ৰগ্ৰাম হ'ব সেই ক্ষেত্ৰত যদি আনৰ কোনো কন্যাৰ লগত কথা বাৰ্তাত তেখেতৰ প্ৰসংগাত মিছা মতা যায় তেনেহ'লে অপৰাধ নহয়। তেনেহ'লে তেওঁ যিটো প্ৰশ্ন কৰিছে আমাৰ ওপৰত সেইটো প্ৰশ্ন তাৰ ওপৰত খাপ খাই আছে। এতিয়া তেওঁ সেইটো প্ৰশ্নৰ উত্তৰ দিব লাগিছিল যে শ্ৰীকৃষ্ণই বিবাহৰ ক্ষেত্ৰত বিবাহৰ প্ৰগ্ৰামত কিয় মিছা মাতিবলৈ পাৰ্মিশ্যন দিলে। কিন্তু আমি তেনেকুৱা ধৰণৰ প্ৰশ্ন নকৰোঁ, কাৰণ আমাৰ ইছলামে আমাক ইজাজত দিয়া নাই। আমাৰ ইছলামে কৈছে তুমি নিজে ভাল হোৱা, পাৰিলে আনক ভাল কৰা, আনৰ ভিতৰত কি আছে এইটো তোমাৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। যাৰ কাৰণে আমি সত্যৰঞ্জন বৰাই বাৰম্বাৰ আমাৰ ইছলামৰ ওপৰত আক্ৰমণ কৰাৰ পিছতো আমি তাৰ ওপৰত একোৱে কোৱা নাই, জাষ্ট আমি সহজভাৱে তাক উত্তৰ দিছোঁ। তেওঁ বুজি পালে পাক, বুজি নাপালেও নাই। এতিয়া আমাৰ বহু তাৰমানে যিসকল মানে শিক্ষিত ব্যক্তি বা আমিও সেইটোৱে কওঁ যে সত্যৰঞ্জনক প্ৰশ্নৰ উত্তৰ দি লাভ নাই। কিয় লাভ নাই? যেনেকুৱা ধৰক কুকুৰ এটা শুই আছে, শুই থকা কুকুৰৰ সন্মুখত যদি আপুনি গীতা পাঠ কৰে বা কোৰাণ পাঠ কৰে বা বাইবেল পাঠ কৰে, কুকুৰৰ ওপৰত কিবা আচৰ হ'ব? একো আচৰ নহয়, কুকুৰে ভু ভু কৰিয়ে থাকিব। তে সত্যৰঞ্জনে যেনেকুৱা ধৰণৰ ইছলামৰ ওপৰত প্ৰশ্ন কৰি আছে, আমি যিমানে তাক উত্তৰ দিওঁ, যিমানে তাৰমানে আমি তাৰ তাৰমানে এক্সপ্লেইন কৰোঁ, তাৰ ওপৰত একোৱে মানে কি আচৰণ নকৰে, সি ভে ভে কৰিয়ে থাকিব। এতিয়া আমাৰ উত্তৰ দিয়াৰ মূল উদ্দেশ্যটো হৈছে যে সত্যৰঞ্জনৰ কাৰণে আজি 2 বছৰ পূৰ্বে সত্যৰঞ্জনৰ মেটাৰ অসমত অহাৰ আগত ছ'চিয়েল মিডিয়াত ইমান হিন্দু মুছলিম নাছিলে। আজি ছ'চিয়েল মিডিয়াত চাৰিওফালে হিন্দু মুছলিমৰ বাদ বিবাদ দেখা যায়, চাৰিওফালে কাজিয়া দেখা যায়। তাৰ একমাত্ৰ ৰিজন মই ভাবোঁ যে সত্যৰঞ্জন আৰু তাৰ দৰে মানসিকতাৰ লোক, যিসকলে মানে কি হিন্দু মুছলিমৰ বিয়পাইছে আৰু হিন্দুৱে ভাবিছে মুছলমান আমাৰ শত্ৰু, মুছলমানে ভাবিছে হিন্দু আমাৰ শত্ৰু। তো মোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ উদ্দেশ্য হৈছে যে সত্যৰঞ্জনৰ দৰে সত্যৰঞ্জনৰ কথাত যিসকলে বিশ্বাস কৰি মানে ভাবি আছে যে মুছলমান আমাৰ শত্ৰু হয়, মুছলমানে আমাৰ নাৰী হনন কৰে, মুছলমানে আমাৰ খেতি বাতি দখল কৰে, মুছলমানে আমাৰ সংস্কৃতি বিনষ্ট কৰে, তেনেকুৱা লোক যাতে তেওঁ সত্যৰঞ্জনৰ কথা বিশ্বাস নকৰি যাতে সম্প্ৰীতি যাতে বিনষ্ট নকৰে, তাৰ কাৰণে আমি তেওঁক উত্তৰ দিওঁ যে যাতে সত্যৰঞ্জনে বুজিলে বুজক। কিন্তু অসমৰ মানে যিসকল মানে শিক্ষিত মানুহ তেওঁলোকে নিশ্চয় গম পাব যে আমাৰ উত্তৰৰ দ্বাৰা যে অৱশ্যই সত্যৰঞ্জনৰ কথাখিনি ভুল আৰু আমাৰ ইছলামত তেনেকুৱা ধৰণৰ কোনো কথা নাই। আপুনি কি ভাবে? আপুনি কৈছে যে সত্যৰঞ্জন বৰা অহাৰ পিছত সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি হৈছে হিন্দু মুছলিম লৈ পেলাই। আপুনি কি ভাবে সত্যৰঞ্জন বৰাই এইবোৰ বিতৰ্ক কৰি লৈ পেলাই ছ'চিয়েল মিডিয়াত শিৰোনাম দখল কৰিবৰ কাৰণে এইবোৰ বিতৰ্ক কৰে বুলি আপুনি ভাবে নেকি? নিশ্চয়, কাৰণ কি সত্যৰঞ্জন বৰা যদি হিন্দু মুছলিমৰ মানে ৰাজনীতি নকৰিলে হয়, ৰাজনীতি বুলিয়ে কৈছোঁ মই, কাৰণ সি এটা পলিটিচিয়ানে হয়, যদি সত্যৰঞ্জনে হিন্দু মুছলিমৰ বাদ বিবাদ সৃষ্টি নকৰিলে হয় তেনেহ'লে হয়তো আজি তাক কোনোৱে চিনি নাপালে হয়। আজি চাওক, আমি হিমন্ত বিশ্ব শৰ্মাৰো সংবাদমেল চাইছোঁ, শিক্ষামন্ত্ৰীৰ সংবাদমেল চাইছোঁ, স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেল চাইছোঁ, বিভিন্ন সমাজকৰ্মীৰ সংবাদমেল চাইছোঁ, কিন্তু কাৰো সংবাদমেলত ইমান মিডিয়া উপস্থিত নহয় যিমান সত্যৰঞ্জনৰ সংবাদমেলত উপস্থিত হয়। তাৰমানে কি তেওঁলোকে নিজৰ TRPৰ কাৰণে যাতে যেতিয়া হিন্দু মুছলিমৰ কিবা এটা বাৰ্তা যাব তেতিয়া মানুহে বেছি চাব, বেছি শ্বেয়াৰ কৰিব, বেছি ভিউজ আহিব, তাৰ কাৰণে তেওঁলোকে কি কৰে, তাৰ পিছে পিছে দৌৰি আছে আৰু তাক ফ'কাচিঙত লৈ আহি আছে। আৰু ইণ্টাৰেষ্টিং কথা এটা চাওক, সত্যৰঞ্জনে কৈ আছে বা মিডিয়াই একাংশ মিডিয়াই দেখুৱাই আছে যে সত্যৰঞ্জনৰ প্ৰশ্ন উত্তৰ দেনেৱালা অসমত কোনো নাই। মই ইয়াৰ আগতে এটা সংবাদ মাধ্যমতে মই কৈছিলোঁ যে সত্যৰঞ্জনৰ প্ৰশ্ন উত্তৰ দিবলৈ আৰৱৰ পৰা আলিম মৌলানা মুফতি মাতি অনাৰ প্ৰয়োজন নাই। আমি অসমৰ মৌলানা মুফতিয়ে তাৰ কাৰণে যথেষ্ট। আমাৰ সন্মুখতে সি টিকিব নোৱাৰিব আৰু আমি কোৰাণৰ সৈতে তাৰ প্ৰশ্নৰ উত্তৰ নিদিওঁ, কোৰাণৰ সহায়ত নহয়, তাৰ গ্ৰন্থৰ সহায়ত মই তাৰ প্ৰশ্নৰ উত্তৰ দিম বুলি কৈছিলোঁ। কিন্তু এতিয়া সত্যৰঞ্জন বৰাই যিটো মানে বাৰম্বাৰ প্ৰশ্ন কৰি আছে যে আমাৰ অসমত মিডিয়াই আমাক এইটো দেখাই আছে যে আমাৰ মুছলমানে তাৰ প্ৰশ্ন উত্তৰ দিব নোৱাৰে। একচুৱেলি আজিলৈকে কোনখন মিডিয়াত এজন যোগ্য মুছলমান পণ্ডিতক মাতিছে সত্যৰঞ্জনৰ লগত বিতৰ্ক কৰিবলৈ? কোনোবা এনেকুৱা এটা অসমৰ কোনখন মিডিয়া আছে যাত এজন যোগ্য, যাক মানে কি মানুহে ভৰসা কৰে আৰু যিয়ে নিজৰ ওপৰত কনফিডেন্স আছে যে মই সত্যৰঞ্জনৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিম, তেনেকুৱা যোগ্য পণ্ডিতক কোনোবাই মাতিছেনে? মাতা নাই। তেওঁলোকে মাতিছে কি এটা আপোনাৰ সমাজকৰ্মীক মাতিছে বা সংগঠনৰ লগত জড়িত থকা ব্যক্তিয়ে মাতিছে। এতিয়া তেওঁলোকে সমাজকৰ্মী হিচাপত ঠিক আছে, সংগঠনৰ হিচাপত ঠিক আছে, কিন্তু প্ৰশ্ন কৰিছে ক'ত? কোৰাণৰ ওপৰত, ইছলামৰ ওপৰত। এতিয়া কোৰাণৰ ওপৰত যেতিয়া প্ৰশ্ন কৰা হৈছে, ইছলামৰ ওপৰত যেতিয়া প্ৰশ্ন কৰা হৈছে, তাৰ ৰিপ্লাই কোনে দিব, এনচাৰ কোনে দিব? যিজন ইছলামৰ ওপৰত যিজনৰ অভিজ্ঞতা আছে, কোৰাণৰ ওপৰত যিজনে মানে কি ভালকৈ অধ্যয়ন কৰিছে সেইজনে দিব পাৰিব। কিন্তু তেওঁলোকেতো তেনেকুৱা ব্যক্তিক নামাতে।
তো গতিকে মই ভাবোঁ যে যদি তেওঁলোকে তেনেকুৱা এজন ব্যক্তিক মাতিলে হয় নিশ্চয় উত্তৰ পাই গ'লে হয়। তেওঁ আৰু এটা মন্তব্য কৰিছে, অসমত যোগ্য ইছলাম পণ্ডিত নাই বুলিও তেওঁ কৈছিলে। এইটো যোগ্য ইছলাম পণ্ডিত নাই, যদি বহিলে হয় তেতিয়া গম পালে হ'লে নিশ্চয়। কাৰণ মই যোগ্য বেলেগ আছে না আছে মই তাৰ কথা নকওঁ, কিন্তু মোতকৈ ডাঙৰ ডাঙৰ আৰু বহুত আছে। মই ডাঙৰৰ কথা নকওঁ, মই এজন একেবাৰে সৰু বয়সৰ, আপোনালোকৰ বয়সেৰে মই একেবাৰে সৰু বয়সৰ, যদি মোৰ লগতে বহে সি পাত্তা নাপাব। কাৰণ মই মোৰ কিতাপখনত মই তাক যোৱা ভিডিঅ'ত কৈছিলোঁ যে যদি আপুনি মোৰ দক্ষতা জানিব বিচাৰে মোৰ কিতাপখন অধ্যয়ন কৰক। কাৰণ মোৰ কিতাপখন অধ্যয়ন কৰিলে আপুনি মোৰ দক্ষতা গম পাই যাব। আৰু যদি আপুনি যে মোৰ ওচৰত বহাৰ উপযুক্ত হয়নে নহয় আপুনি মোৰ কিতাপখন পঢ়িলে গম পাই যাব। কাৰণ মোৰ কিতাপত মই কেৱল কোৰাণ হাদিছ দি নহয়, বিজ্ঞানৰ থ্ৰুত বিভিন্ন স্কলাৰসকলৰ মানে কথাৰ জৰিয়তে আৰু হিন্দু ধৰ্মৰ যিবোৰ মূল গ্ৰন্থ আছে, বেদ আছে, ভাগৱত গীতা আছে, পুৰাণ আছে, মনুস্মৃতি আছে, এইবোৰ গ্ৰন্থৰ সহায়ত মই কিতাপখন ৰচনা কৰিছিলোঁ। আৰু মই যদি কেতিয়াবা সত্যৰঞ্জন বৰা মোৰ লগত বহে তেনেহ'লে মই তাক পুৰাণৰ সহায়ত নহয়, তেওঁলোকৰ গ্ৰন্থৰ সহায়তো মই তাক ৰিপ্লাই দিম। যেনেকৈ মই এতিয়া এটা ৰিপ্লাই দিলোঁ যে আমাৰ ইছলামে 3 জেগাত মিছাৰ পাৰ্মিশ্যন দিছে, কিন্তু শ্ৰীকৃষ্ণই পুৰাণত 6 জেগাত পাৰ্মিশ্যন দিছে। এতিয়া 3 জেগাৰ কাৰণে যদি ইমান হৈ হুলস্থুল, 6 জেগাৰ কাৰণে কিয় নহয়? সত্যৰঞ্জন বৰাই আৰু এটা মন্তব্য কৰিছে যে কোৰাণত লিখা আছে নাৰী মূৰ্তি পূজা নকৰিবা, তেওঁলোক চৈতান বুলি কৈছে। আৰু কৈছে অবিশ্বাসী লোকসকলক বন্ধুত্ব নকৰিবা, অবিশ্বাসী লোকসকলৰ লগত বন্ধুত্ব কৰিবলৈও মানা কৰা আছে বুলি তেওঁ কৈছে। আৰু তেওঁ কৈছে কি নবী হলে যাৰ লগতে মন যায় তাৰ লগতে যৌন সম্পৰ্ক কৰিব পাৰে বুলি কৈছে। এই সন্দৰ্ভত আপুনি কি ক'ব? নাৰী মূৰ্তিক মানে শয়তান বুলি কোৱাটো এইটো মানে একেবাৰে এটা অপবাদ, তাৰ একোৱেই নহয়। যে কোৰাণৰ মানে সূৰা আন-নিছা আয়াত 117 আৰু 18 য'ত মানে নাৰী মূৰ্তিৰ উল্লেখ আহিছে, আৰু সেই আয়াত দুটাই উল্লেখ কৰি সত্যৰঞ্জনে অভিযোগ কৰিছিল, য'ত কোৱা হৈছে যে যিসকলে আল্লাহৰ পৰিৱৰ্তে নাৰী মূৰ্তি প্ৰতিমাসমূহক আহ্বান কৰে তেওঁলোকে আচলতে কেৱল বিদ্ৰোহী শয়তানকহে আহ্বান কৰে। তো এই কথাষাৰ কিয় কোৱা হৈছে তাৰ কাৰণে আগতে অলপ মই দীঘলীয়াকৈ ক'ম বস্তুটো, কাৰণ বস্তু বহুত চেঞ্চিটিভ হয়। কাৰণ আনৰ মানে ধৰ্মীয় অনুভূতিত আঘাত হানাটো আমাৰ কৰ্ম নহয়, বা ইয়াতে হয়তো মই কিবা স্পীডত ক'ব গ'লে কাৰোবাৰ কিবা আঘাত হানিব পাৰে। তাৰ কাৰণে মই লাহে ধীৰে কৈ আছোঁ বস্তুটো, যে আমাৰ ইছলামত এক আল্লাহ, যাৰ কোনো আকাৰ আকৃতি নাই, যাৰ কোনো পিতৃ মাতৃ সন্তান আদি নাই, তাৰহে উপাসনা কৰিব লাগে, তাৰহে ইবাদত বন্দগী কৰিব লাগে, তাৰহে পূজা পাঠ কৰিব লাগে। তাৰ বাহিৰে বেলেগৰ পূজা পাঠ ইছলামত বৈধ নহয়। আল্লাহৰ বাহিৰে যিমান যি আছে পৃথিৱীত, নবী হওক, ৰচুল হওক, পয়গম্বৰ হওক, দূত হওক, যোনেই হওক, কাৰোকে আমি পূজা কৰিব নোৱাৰোঁ। শ্ৰদ্ধা কৰিব পাৰোঁ কিন্তু পূজা কৰিব নোৱাৰোঁ। পূজা কেৱল একমাত্ৰ নিৰাকাৰ আল্লাহৰ। তো এইটো বিধান আমাৰ ইছলামৰ। আৰু কেৱল আমাৰ ইছলামতে নহয়, এতিয়া যদি আপুনি হিন্দু ধৰ্ম বুলি কয় বা সনাতন ধৰ্ম বুলি কয়, তো সনাতন ধৰ্মৰ যিখন মূল গ্ৰন্থ বেদ, সেইখন বেদৰ 2 নম্বৰ বেদত যিখন স্থান এইটো হৈছে য়জুৰ্বেদ। তো য়জুৰ্বেদৰ 32 নম্বৰ অধ্যায়ৰ 3 নম্বৰ মন্ত্ৰত কোৱা হৈছে যে ঈশ্বৰ যাৰ কোনো প্ৰতিমূৰ্তি নাই, তেনে ঈশ্বৰৰ কোনো প্ৰতিমূৰ্তি হ'ব নোৱাৰে। আৰু এই কথাখিনি মই মোৰ কিতাপত মানে স্পষ্টভাৱে মই আৰু বহু ৰেফাৰেঞ্চ দি আপোনাৰ উপনিষদৰ পৰা ৰেফাৰেঞ্চ দিছিলোঁ যে ঈশ্বৰৰ কোনো প্ৰতিমা হ'বই নোৱাৰে। যদি কোনোবাই ঈশ্বৰৰ প্ৰতিমা সাব্যস্ত কৰে তেওঁলোকে মানে ইছলামৰ ওপৰত এটা মানে হেৰি কৰিলে যে ঈশ্বৰ আছিলে বহুত উচ্চ, তাক প্ৰতিমাৰ লগত তুলনা কৰি তাক মানে কি নিম্ন বনাই দিলে বা তাক সৰু কৰি দিলে। যাৰ কাৰণে ধৰক আমাৰ কোৰাণত কোৱা হৈছে যিসকলে মানে আল্লাহৰ বাহিৰে নাৰী মূৰ্তিক তাৰমানে আহ্বান কৰে। তো এই কথা কিয় কোৱা হৈছে যে আমাৰ ষ্টাৰ্টিঙত যেতিয়া প্ৰথম মানুহ বনোৱা হ'ল, আদম বুলি কোৱা যাক আমি, তে আদমক যেতিয়া বনোৱা হ'ল, আদমক জান্নাতত ৰখা হৈছিল, স্বৰ্গত ৰখা হৈছিল। আৰু স্বৰ্গত দূতসকল থাকে, ফৰিস্তাসকল থাকে, আৰু ফৰিস্তাৰ যিজন লিডাৰ আছিলে সেইজন আজাজিল নাম আছিলে তেখেতৰ। তো আজাজিলক সকলো ফৰিস্তাক আল্লাহে হুকুম দিলে তোমালোকে আদমক মানে চাজদা কৰা, আদমক ভক্তি কৰা। তেতিয়া সকলো ফৰিস্তাই আদমক ভক্তি কৰিলে, কিন্তু আজাজিল যিজন লিডাৰ আছিলে সি মানে অহংকাৰত যে মইতো লিডাৰ হয়, মই কিয় তাৰমানে ভক্তি কৰিম, সেইবুলি আজাজিলে কি কৰিলে আপোনাৰ ভক্তি নকৰিলে। ভক্তি নকৰাৰ কাৰণে আল্লাহ তাৰ ওপৰত অসন্তুষ্ট হৈ তাক মানে যি স্থানত আছিলে, সি লিডাৰশ্বিপত আছিলে, তাক তাৰ পৰা বৰখাস্ত কৰিলে আৰু তাক লানত কৰি তাৰপিছৰ পৰা সি শয়তান হৈ গ'ল, তাক শয়তানৰ আখ্যা দিয়া হ'ল। তেতিয়া শয়তানে কৈছিলে যে হে আল্লাহ, মই তোমাৰ বহুদিন তোমাৰ ইবাদত বন্দগী কৰিলোঁ, বহুদিন তোমাৰ উপাসনা কৰিলোঁ, এই উপাসনাৰ বিনিময়ত মোক কিবা দিব লাগিব। বোলে তুমি কি বছৰা? বোলে তুমি মোক ইমান শক্তি দিয়া যাতে মই মানুহৰ মানে নাৰ্ভৰ ভিতৰতে মই ছেকেণ্ডত সোমাই যাব পাৰোঁ।
তেতিয়া আল্লাহ কৈছে ঠিক আছে, মই তাৰ বিনিময়ত, ইবাদতৰ বিনিময়ত মই তোমাক এইখিনি শক্তি দিলোঁ। তো শক্তি পোৱাৰ পিছত শয়তানে কৈছিলে যে আজি যি আদমৰ কাৰণে তুমি মোক মোৰ পদৰ পৰা বৰখাস্ত কৰিলা, সেই আদমক মই তোমাৰ হৈ থাকিব নিদিম। এইটো কথা মনত ৰাখিব। শয়তানে কৈছিলে যে সেই আদমক মই তোমাৰ হৈ থাকিব নিদিম। এতিয়া আমি আদমৰে সন্তান, মানে কি সেই কথাটো আমাৰ কাৰণেই কৈছিলে। তে আদমক তোমাৰ হৈ থাকিব নিদিম মানে কি, তোমাৰ যি ইবাদত, তোমাৰ যি তাৰমানে নিৰ্দেশ, সেইটো নামানি মই বিপথ পৰিচালিত কৰিম, যাতে তোমাৰ পৰা আঁতৰি থাকে। এতিয়া আমাৰ কোৰাণতো কোৱা হৈছে এক নিৰাকাৰ আল্লাহৰ বাহিৰে বেলেগৰ পূজা নকৰিবা। বেদ, যিখন হিন্দু ধৰ্ম সনাতন ধৰ্মৰ মূল গ্ৰন্থ, তাতেও কোৱা হৈছে যে একমাত্ৰ ঈশ্বৰ, যাৰ কোনো আকাৰ আকৃতি নাই, প্ৰতিমা প্ৰতিমূৰ্তি নাই, সেইজনৰহে পূজা হ'ব লাগে। তো সেইজনৰ বাহিৰে বেলেগৰ পূজা নকৰিবা। তো গতিকে এই দুয়োটা ধৰ্মগ্ৰন্থৰ যদি আপুনি নিচোৰ চায়, তেনেহ'লে পাব যে একমাত্ৰ আল্লাহৰ বাহিৰে কাৰো পূজা পাঠ উপাসনা এইবোৰ বৈধ নহয়। এতিয়া যিসকলে নাৰী প্ৰতিমা হওক বা পুৰুষ প্ৰতিমা হওক, যাকে পূজা কৰিলে, তে এওঁলোকে এই পূজাটো ক'ৰ পৰা পালে? মই আপোনাক ভাগৱত গীতাৰ পৰা এটা বস্তু দেখাব বিচাৰিম যে ভাগৱত গীতাত যিখন আমাৰ অসমীয়া ট্ৰান্সলেশ্যন কৰিছে শ্ৰী হিমন্ত বিজয় মহন্ত, তেখেতে ভাগৱত গীতাত কৈছিলে যে আজি আমাৰ সমাজত মানে এটা বস্তু বেছি বিয়পাই আছে যে আমাৰ আগতে যজ্ঞ চলিছিলে, আপোনালোকেও জানে চাগে যে আগতে যেনেকুৱা আমাৰ আজি মুছলমানে নমাজ বন্দেগী পঢ়ে বা তেনেকুৱা কোনো পূজা পাঠ নকৰে, কোনো প্ৰতিমা প্ৰতিমূৰ্তিৰ সন্মুখত নাযায়, তেনেকুৱা হিন্দু বা সনাতন ধৰ্ম তেনেকুৱাই আছিলে যে তেওঁলোকে যজ্ঞ কৰিছিলে। কোনো প্ৰতিমা প্ৰতিমূৰ্তিৰ তাৰমানে হেৰি নাছিলে, অস্তিত্ব নাছিলে হিন্দু ধৰ্মত বা সনাতন ধৰ্মত। পিছত সেই বস্তুটো আপোনাৰ হিন্দু ধৰ্মত আহি গ'ল। সেই বস্তুটোকে আপোনাৰ দয়ানন্দ সৰস্বতী, যিজন আমাৰ আৰ্য সমাজৰ তাৰমানে লিডাৰ আছিলে, তেখেতেও কৈছে যে প্ৰতিমা বা প্ৰতিমূৰ্তিক পূজা কৰাটো কেতিয়াও আমাৰ সনাতন ধৰ্মৰ বিধান হ'ব নোৱাৰে, সনাতন ধৰ্মৰ কৰ্ম হ'ব নোৱাৰে। আৰু শ্ৰী হেমন্ত বিজয় মহন্তই এই অসমীয়া গীতাৰ তাৰ তেখেতে ভাৱাৰ্থ বয়ান কৰিছে। তাতে তেখেতে কৈছে যে আমাৰ সমাজৰ ভিতৰত মানে এটা বস্তু বহু বেছি বিয়পাই আছে যে যজ্ঞৰ বিনিময়ত, যজ্ঞৰ সলনিত আজি মন্দিৰত পূজা পাঠ আৰম্ভ হৈছে। একমাত্ৰ ঈশ্বৰৰ বাহিৰে, তাৰমানে নিৰাকাৰ ঈশ্বৰৰ বাহিৰে প্ৰতিমাক পূজা কৰা হৈ আছে, যিটো আমি তাৰমানে তেওঁলোকৰ যিসকল লিডাৰশ্বিপত আছে, তেওঁলোকৰ ধৰ্মগুৰু আছে, তেওঁলোকক ইচাৰা কৰি গৈছে যে তেওঁলোকে সেই বস্তুটো মানুহৰ পৰা আঁতৰাব লাগে। মানুহক একমাত্ৰ যিটো সনাতন ধৰ্মৰ মূল বিধান আছিলে যে নিৰাকাৰ ঈশ্বৰক তোমালোকে প্ৰাৰ্থনা কৰা, সেই নিৰাকাৰ ঈশ্বৰৰে যাতে মানুহক প্ৰাৰ্থনা কৰে, মূৰ্তিৰ পৰা যাতে আঁতৰি থাকে, এইটো আপোনাৰ শ্ৰী বিজয় মহন্তই কৈছে। আৰু আৰ্য সমাজৰ যিজন মানে লিডাৰ দয়ানন্দ সৰস্বতী, তেখেতেও এইটো কথা কৈছে সত্যাৰ্থ প্ৰকাশ নামৰ কিতাপত। তেতিয়া এই গোটেইখিনি বস্তু যদি আপুনি একলগত কৰি চায়, তেনেহ'লে আপুনি চাব যে এই যে প্ৰতিমা বা প্ৰতিমূৰ্তি পূজা কৰা, বা নাৰী মূৰ্তিয়ে হওক বা পুৰুষ মূৰ্তিয়ে হওক, এইবোৰৰ পূজা বহু পিছত ষ্টাৰ্ট হৈছে, আগতে নাছিলে। সনাতন ধৰ্মতে হওক বা অন্য কোনো ধৰ্মতে হওক, আগতে সেইবোৰৰ অস্তিত্ব নাছিল, পিছত সেইবোৰ এড কৰা হৈছে। তো পিছত এড কৰিলে কোনে? দয়ানন্দ সৰস্বতীয়ে সত্যাৰ্থ প্ৰকাশত স্পষ্টভাৱে কৈছে যে মূৰ্তি পূজা এইটো আপোনাৰ কিবা জৈন ধৰ্মৰ একাংশ মূৰ্খ মানুহে ইজাদ কৰিছে। সত্যাৰ্থ প্ৰকাশ মূল আলমাৰীত আছে। তো দয়ানন্দ সৰস্বতী স্পষ্টভাৱে কৈছে যে এইটো কোনো তাৰমানে শিক্ষিত ব্যক্তিয়ে বা কোনো ধৰ্মীয় ব্যক্তিয়ে তাৰমানে এই বস্তুটো ষ্টাৰ্টিং কৰা নাই, এইটো ষ্টাৰ্ট কৰিছে জৈন ধৰ্মৰ এজন কিছুমান মূৰ্খ ব্যক্তিয়ে। তো গতিকে মূৰ্খ ব্যক্তিয়ে যিটো বস্তু এটা ষ্টাৰ্ট কৰিছে, সেইটোতো মূৰ্খামিয়ে হ'ব, তাতে মানে অস্তিত্ব থাকিব নোৱাৰে। এতিয়া যদি মই এই দয়ানন্দ সৰস্বতীৰ কথাটোকে লওঁ যে যদি সেইটো মূৰ্খ ব্যক্তি ষ্টাৰ্ট কৰিছে, গতিকে সেইটো ভাল হ'ব নোৱাৰে। আৰু অলৰেডি তেওঁলোকৰ ধৰ্মগ্ৰন্থই কৈছে যে তোমালোকে একমাত্ৰ আল্লাহৰ বা ঈশ্বৰৰ কোনো প্ৰতিমা প্ৰতিমূৰ্তি নাই। আৰু এইখন য়জুৰ্বেদৰে অধ্যায় 32ৰে মন্ত্ৰ 9ত ঈশ্বৰে কৈছে যে যিসকল মানে একমাত্ৰ ঈশ্বৰৰ বাহিৰে প্ৰাকৃতিক বস্তু, মানে যিবোৰ মানে কি নিজে নিজে হৈ যায়, যেনেকৈ গছ বৃক্ষ পাথৰ আদি ইত্যাদি, সেইবোৰৰ যিসকলে উপাসনা কৰে তেওঁলোকে ঘোৰ অন্ধকাৰত যায়। আৰু যিসকলে বনোৱা বস্তুৰ উপাসনা কৰে, যিসকলে এটাতো হৈছে প্ৰাকৃতিক বস্তু যদি নিজে নিজে বনে, আৰু এটা মানুহে হাতেৰে বনোৱা বস্তু, তো যিসকলে হাতেৰে বনোৱা বস্তুৰ উপাসনা কৰে তেওঁলোকে আৰু তাতকৈ অধিক অন্ধকাৰত যায়। তো এইটো মোৰ কথা নহয়, এইটো য়জুৰ্বেদৰ কথা। তো এই গোটেইখিনি কথা যদি আমি একলগ কৰি চাওঁ, তেনেহ'লে আমি বোধহয় যে আমি আমাৰ সচেতন ব্যক্তিসকলে বা শিক্ষিত ব্যক্তিসকলে অনুভৱ কৰিব পাৰিব যে মূৰ্তি পূজাক লৈ নাৰীয়ে হওক পুৰুষে হওক ক'ৰবাত নহয় ক'ৰবাত মিছআণ্ডাৰষ্টেণ্ডিং হৈছে। তো যাৰ কাৰণে আল্লাই কৈছে যে যিসকলে নাৰী মূৰ্তিক হওক বা পুৰুষ মূৰ্তি হওক পূজা কৰে, তেওঁলোকে সেই মূৰ্তিটোক পূজা থ্ৰুত তেওঁলোকে শয়তানৰহে অনুসৰণ কৰি আছে। কাৰণ শয়তানে আল্লাহ কৈছিলে যে মই তোমাৰ বান্দাক তোমাৰ ইবাদতৰ পৰা, তোমাৰ বন্দেগীৰ পৰা মই আঁতৰাই ৰাখিম। তো শয়তানে সেইটোৱে কৰিছে যে মানুহক বা সনাতন ধৰ্মৰ যিটো মূল আছিলে, ইছলাম ধৰ্মৰ যিটো মূল আছিলে, তাৰ পৰা আঁতৰাই এটা বেলেগ ছেকেণ্ডাৰী বস্তুত লগাই দিলে, আৰু মানুহে তাতে বেছি মগ্ন হৈ গ'ল। তো গতিকে
এইটো ইনডাইৰেক্টলি ক্ৰেডিটৰ শয়তানে পাই আছে যে তেওঁলোকে মূৰ্তি পূজা কৰিলে বা অমুকক পূজা কৰিলে এইটো শয়তানৰ হুকুমত হৈ আছে, যাৰ কাৰণে আল্লাহে কৈছে যিসকলে নাৰী মূৰ্তি পূজা কৰে তেওঁলোকে আচলতে শয়তানকহে আহ্বান কৰে। শয়তানক পূজা বুলি কোৱা নাই বা মূৰ্তিক শয়তান বুলি কোৱা নাই, কৈছে কি যিসকলে নাৰীক মূৰ্তি পূজা কৰে তেওঁলোকে শয়তানকহে আহ্বান কৰে। আচলতে মানে কি শয়তানৰ পথত তেওঁলোকে চলি নাৰী মূৰ্তি পূজা ষ্টাৰ্ট কৰিলে। এতিয়া যিসকলে মূৰ্তি পূজা কৰি আছে তেওঁলোকে মূৰ্তিক নহয় ঈশ্বৰক নহয় চৈতানক পূজা কৰি আছে, এইটো ক'ব বিচাৰিছে? নহয় নহয়, ঈশ্বৰৰ শয়তানক তাৰমানে মূৰ্তিক শয়তান বুলি কোৱাই নাই। মানে কি শয়তানে যে আল্লাহৰ লগত যিটো কথা বাৰ্তা হৈছিলে যে মই তোমাৰ বান্দাক তোমাৰ পৰা আঁতৰাই ৰাখিম আৰু মই তেওঁলোকক এটা সুপথৰ পৰা তাৰমানে বেলেগ পথত পৰিচালিত কৰি দিম। আৰু যিটো মই আপোনাৰ বেদৰ আৰু গীতাৰ তাৰমানে সত্যতা প্ৰকাশৰ কথা ক'লোঁ যে তেওঁলোকে কথা মতে যে যিটো মূল বিধান আছিলে সনাতনৰ হওক ইছলামৰ হওক সেইটো মূৰ্তি পূজা নাছিলে, পিছত ষ্টাৰ্ট কৰা হ'ল। তো পিছত যিহেতু বস্তুটো ষ্টাৰ্ট কৰা হ'ল আৰু এইটো ষ্টাৰ্টিং যিসকল মানে কি ঋষিমুনি আছিলে তেওঁলোকে এই বস্তুটোক মানে একচেপ্ট কৰা নাছিলে, পিছত একচেপ্ট হ'ল বস্তুটো। তো এই বস্তুটো ষ্টাৰ্ট নিশ্চয় এটা মানে ক'ৰবাত নহয় মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে। তো মিছ আণ্ডাৰষ্টেণ্ডিংটো আল্লাহে বুজাইছে যে তেওঁলোকে এই মূৰ্তি পূজা কৰি তেওঁলোকে যিজন পৰম শক্তিমান ঈশ্বৰ বা আল্লাহ তেওঁলোকক ভক্তি কৰিব পৰা নাই, তেওঁলোকে শয়তানৰহে অনুসৰণ কৰি আছে। মানে শয়তানে যি ৰাস্তা তেওঁলোকে দেখালে সেই ৰাস্তা তেওঁলোকে চলি আছে, এইটো ক'ব বিচাৰিছে। তেওঁ কৈছে যে অবিশ্বাসী লোকৰ লগত বন্ধুত্ব নকৰিব, এই সন্দৰ্ভত কি ক'ব? অবিশ্বাসীৰ লগত বন্ধুত্ব নকৰিব এইটো বিষয়ে মই আগতেও এটা ভিডিঅ' দিছিলোঁ আৰু মোৰ কিতাপতো মই লিখিছোঁ যে ইছলামে কেতিয়াও অবিশ্বাসী বা বিশ্বাসীৰ তুলনা কৰা নাই। কৰিছে যদি কিছুমান বিশেষ ক্ষেত্ৰত কৰিছে। আৰু বন্ধুত্ব খুদ আমাৰ ইছলাম ধৰ্মৰ যিজন প্ৰৱৰ্তক হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম তেখেতে খুদ নন মুছলিমৰ লগত বন্ধুত্ব কৰিছিলে। আৰু ষ্টাৰ্টিং তেখেতে নন মুছলিমৰ লগতে জীৱন যাপন কৰিছিলে। জিন্দগীৰ মানে অধিকাংশ সময় 63 বছৰ তেখেত দুনিয়াত আছিলে, জীৱিত আছিলে। তো 63 বছৰৰ ভিতৰত 53 বছৰ নন মুছলিমৰ লগত কটাইছে। তো গতিকে নন মুছলিমৰ লগত বন্ধুত্ব নোহোৱাটো কেনেকৈ সম্ভৱ? আজি মই ধৰক এই অঞ্চলত থাকোঁ, এই অঞ্চলটো ধৰক আপোনাৰ নন মুছলিম অঞ্চল। তো এই অঞ্চলত যদি অকলশৰীয়া মই থাকোঁ এইটো সম্ভৱ হ'বনে যে মই তেওঁলোকৰ মোৰ ওচৰ চুবুৰীয়াৰ লগত বন্ধুত্ব নকৰাকৈ থাকিম? তেওঁ হজৰত মুহাম্মদে খুদ নন মুছলিমৰ লগত বন্ধুত্ব কৰিছে। আৰু নন মুছলিমে হজৰত মুহাম্মদক ইমানে ভাল পাইছিলে যে তেখেতক মানে এটা উপাধি দিছিলে আমিন আৰু সাদিক, মানে তেখেত সত্যবাদী আৰু আমানতদাৰ। তে হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামৰ বিধান অনুযায়ী স্পষ্টভাৱে পোৱা যায় বা কোৰাণৰ বিধানতো পোৱা যায় যে নন মুছলিমৰ লগত বা অবিশ্বাসীৰ লগত বন্ধুত্ব কৰিবলৈ বাধা দিয়া নাই। হয়, সেইসকল অবিশ্বাসীৰ লগত বাধা দিছে বন্ধুত্ব কৰিবলৈ যিসকলৰ মানসিকতা সত্যৰঞ্জনৰ দৰে। স্পষ্ট কথা যে যিসকলৰ মানসিকতা, যিসকলৰ মেণ্টেলিটি সত্যৰঞ্জনৰ দৰে, যিসকলে মানে কি সামাজিক সম্প্ৰীতি বিনষ্ট কৰে, সমাজত ভেদভাৱ সৃষ্টি কৰে, তেনেধৰণৰ অবিশ্বাসী হওক বা বিশ্বাসীয়ে হওক যিয়ে হওক তাৰ লগত ইছলামে বন্ধুত্ব কৰিবলৈ বাধা প্ৰদান কৰিছে। ইয়াৰ কাৰণে যে তেওঁলোকৰ লগত বন্ধুত্ব কৰিলে এটা সময়ত তেওঁৰ নিচিনাই হৈ যাব। তো যাৰ কাৰণে ইছলামে তেনেধৰণৰ মানে ব্যক্তিৰ লগত বন্ধুত্ব কৰিবলৈ মানা কৰিছে। আৰু ইয়াৰ যদি আপুনি ৰিফাৰেঞ্চ বিচাৰে তো সত্যৰঞ্জনে যি আয়াতক লৈ প্ৰশ্ন কৰিছে এই আয়াতৰ এক আয়ত আগত আৰু এক আয়াত পিছত যদি আপুনি ষ্টাডি কৰে তেতিয়াহ'লে স্পষ্টভাৱে কথাষাৰ পাই যাব যে আল্লাহে কোনবোৰ অবিশ্বাসীৰ লগত বন্ধুত্ব কৰিবলৈ নিষেধ কৰিছে। সত্যৰঞ্জন বৰাই আৰু এটা মন্তব্য কৰিছে, তেওঁ কোৰাণখন ধৰ্মীয় গ্ৰন্থ নহয় বুলিও তেওঁ কৈছে মানুহক মানুহৰ পৰা আঁতৰাই নিয়া বা মানুহৰ লগত কাজিয়া কৰিবলৈ, কাটিবলৈ কোৰাণত তেনেকৈ লিখা আছে বুলি তেওঁ কৈছিলে, মন্তব্য কৰিছিলে। তেওঁ কোৰাণত কাটিবলৈ ক'ত কোৱা হৈছে? এতিয়া চাওক, কোৰাণত যুদ্ধৰ এটা ক্ষেত্ৰ আহিছে, যুদ্ধ। আৰু যুদ্ধটো কোৰাণত বহুত কম ঠাইত আহিছে। যদি আপুনি এইখন ভাগৱত গীতা, যাক আপোনালোকে বেছি মানে আজিৰ তাৰিখত মানে হিন্দু সমাজে বেছি একচেপ্টেবল বুলি ভাবে, এইখন ভাগৱত গীতা ষ্টাৰ্ট কৰাৰ লগে লগে যুদ্ধৰ কথা। কোৰাণতো বহুত পিছত, কোৰাণতো আগতে নেক কাম কৰিব কথা কোৱা হৈছে, আপোনাৰ ভাল কাম কৰিব কথা কোৱা হৈছে, মানুহৰ লগত ভাল ব্যৱহাৰৰ কথা কোৱা হৈছে ষ্টাৰ্টিঙত। তাৰপিছত পৰ্যায়ক্ৰমে কেতিয়াবা যুদ্ধৰ প্ৰসংগ আহিছে, তাতে যুদ্ধৰ কথা কোৱা হৈছে। কিন্তু ভাগৱত গীতাত ষ্টাৰ্টিঙত যুদ্ধ, প্ৰথম আৰু দ্বিতীয় অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক যুদ্ধৰ কথাই কৈছে যে যুদ্ধত তোমাৰ সন্মুখত যদি তোমাৰ যিসকল তোমাৰ গুৰু আছে, তোমাৰ মামাৰ নিচিনা আছে, তোমাৰ ভাইটিৰ নিচিনা আছে, তোমাৰ ককায়েকৰ নিচিনা আছে, তোমাৰ গুৰুৰ নিচিনা আছে, তেওঁলোকৰ লগত তুমি যুদ্ধ কৰা। তো গীতাৰ ষ্টাৰ্টিঙে হৈছে যুদ্ধৰ পৰা। তো যুদ্ধক আপুনি কেনেকৈ নচ্ছাত কৰিব? সত্যৰঞ্জন বৰাৰ মুখত এটা কথা কেইবাবাৰো শুনিছোঁ যে সত্যৰঞ্জন বৰা নিজে এটা কথা বাৰম্বাৰ কৈছে যে শ্ৰীকৃষ্ণ কৈছে যে তোমালোকে হিংসা নকৰিবা, কিন্তু যদি কোনোবাই তোমাৰ ধৰ্মীয় অনুভূতিত আঘাত হানে, যদি তোমাৰ ধৰ্মক নচ্ছাত কৰিব বিচাৰে তেনেহ'লে তাক তুমি নিদিবা। এইটো কথা সত্যৰঞ্জন বাৰম্বাৰ কয়, কেইবাটাও মানে কি সংবাদ মাধ্যমত চাইছোঁ। আৰু হয়, কথা এইটোৱে আৰু বিধান এইটোৱে যে তুমি কাৰোবাক আক্ৰমণ নকৰিবা, তুমি কাৰোবাৰ ক্ষতি নকৰিবা, কিন্তু যদি কোনোবাই উপজাচি আহি তোমাৰ ওপৰত আক্ৰমণ কৰে তো ডিফেণ্ডটো কৰিবই লাগিব।
যেতিয়ালৈকে তোমাৰ ওপৰত কোনোবাই আক্ৰমণ নকৰিব, কোনোবাই তোমাক হানি নকৰিব, তেতিয়ালৈকে তুমি হানি নকৰিবা। ইছলামতে সেই কথাটোৱে কোৱা হৈছে। য'তেই যুদ্ধৰ কথা আহিছে, য'তেই যুদ্ধৰ প্ৰসংগ আহিছে, তাতে স্পষ্টভাৱে যুদ্ধৰ নীতি নিয়ম বান্ধি দিয়া হৈছে, বিধান বান্ধি দিয়া হৈছে যে যুদ্ধ তুমি তেতিয়াই কৰিবা যেতিয়া তোমাৰ ওপৰত কোনোবাই যুদ্ধ কৰিবলৈ আহিব তোমাৰ ওচৰত, তেতিয়া তুমি নিজৰ আত্মৰক্ষাৰ বাবে, নিজৰ ধৰ্ম ৰক্ষাৰ বাবে যুদ্ধ কৰিবা। আৰু এনেধৰণৰ বিধানক কেৱল কোৰাণতে নহয়, আপুনি বেদ চাওক খুলি, গীতা খুলি চাওক, বাইবেল খুলি চাওক, সকলো ধৰ্মগ্ৰন্থতে তেনেকুৱা ধৰণে নিৰ্দেশ দিয়া হৈছে। আৰু যদি ইয়াক আপুনি অপৰাধ বুলি ভাবে, তেন্তে প্ৰতিটো ধৰ্মগ্ৰন্থই অপৰাধী হ'ব। আৰু এতিয়া সত্যৰঞ্জন বৰাই কৈছে যে কোৰাণখন ধৰ্মগ্ৰন্থ নহয়। যদি মই সেই হিচাপত ক'বলৈ যাওঁ, তেনেহ'লে মই হয়তো তাৰ মানসিকতাৰ যদি কওঁ, তেনেহ'লে মই ক'ম বোলে গীতা ধৰ্মগ্ৰন্থ নহয়। কাৰণ গীতাটো আপোনাৰ যুদ্ধৰ কথা কোৱা হৈছে, গীতাটো মাৰামাৰি কাটাকাটিৰ কথা কোৱা হৈছে। আৰু আপোনাৰ কি বুলি কয়, বেদো ধৰ্মগ্ৰন্থ নহ'ব, কাৰণ বেদতো যুদ্ধৰ কথা কোৱা হৈছে। বাইবেলো ধৰ্মগ্ৰন্থ নহ'ব, কাৰণ বাইবেলতো যুদ্ধৰ কথা কোৱা হৈছে। যদি মাৰামাৰি কৰিলে, কাটাকাটি কৰিলে, যুদ্ধ কৰিলে যদি সেইখন গ্ৰন্থ ধৰ্মগ্ৰন্থ নহয়, তেনেহ'লে এই সকলোবোৰ যিমানবোৰ ধৰ্মগ্ৰন্থ যাক আমি একচেপ্ট কৰি আছোঁ ধৰ্মগ্ৰন্থ বুলি, গীতাই হওক, বেদে হওক, বাইবেলে হওক, কোৰাণে হওক, এই সকলোবোৰতে যুদ্ধৰ কথা আহিছে, সকলোবোৰতে আপোনাৰ মাৰামাৰি কথা আহিছে। কিন্তু কেতিয়া? কেৱল নিজৰ আত্মৰক্ষাৰ বাবে, ধৰ্ম ৰক্ষাৰ বাবে, নিজৰ সমাজ ৰক্ষাৰ বাবে। তো এই সমাজ ৰক্ষাৰ যুদ্ধটোক যদি আপুনি মানে অপৰাধ বুলি ভাবে, আমাৰ ফৌজীসকল যে আপোনাৰ বৰ্ডাৰত আছে, তেওঁলোকে কি কৰি আছে? তেওঁলোকেতো নিজৰ দেশ ৰক্ষা কৰি আছে। তো নিজৰ দেশ ৰক্ষাৰ কাৰণে তেওঁলোকে যদি যুদ্ধ কৰে, তাকে আমি অপৰাধী বুলি ক'ম নেকি? নক'ম। কাৰণ তেওঁলোকে নিজৰ তাৰমানে আপোনাৰ দেশ ৰক্ষাৰ কাৰণে যুদ্ধ কৰি আছে, আনৰ ওপৰত আক্ৰমণ কৰি আছে। ঠিক তেনেকুৱা যিসকলৰ ইছলামৰ মুজাহিদ, যিসকল ইছলামৰ গাজী, বা যিসকল মানে আপোনাৰ হিন্দু ধৰ্মৰ যিসকল মানে লিডাৰ, যেনেকৈ অৰ্জুন আছিলে, তেনেকুৱা ধৰণৰ ব্যক্তি যদি আপোনাৰ যুদ্ধ কৰে নিজৰ ধৰ্ম ৰক্ষাৰ বাবে, তেনেহ'লে তাকো অপৰাধী বুলি কোৱাটো ঠিক নহয়। এতিয়া কোৰাণখনৰ ওপৰত সি বাৰম্বাৰ মানে এটা বস্তুৰ লগত মিলাই আছে যে সন্ত্ৰাসবাদী ইছলামত বেছি কিয়? কোৰাণে যুদ্ধৰ কথা কৈছে, যাৰ কাৰণে সন্ত্ৰাসবাদী বেছি। তো কোৰাণৰ যিটো যুদ্ধৰ ক্ষেত্ৰত যিটো বিধান যে তোমালোকে বেলেগৰ ওপৰত তোমালোকে উপজাচি আক্ৰমণ নকৰিবা, আৰু তোমালোকে সীমা লংঘন নকৰিবা। সীমা মানে তোমালোকে সেই যে বিধান, এই বিধানটো তোমালোকে উলংঘন নকৰিবা। তো এতিয়া জিহাদীসকলে সেইটো উলংঘন কৰি আছে। তেওঁলোকে উপজাচি কাৰোবাৰ এটা বম পেলাই আছে, কাৰোবাক মাৰি আছে, কাটি আছে। তো গতিকে সেইটো ডেফিনেটলি এইটো আপোনাৰ ইছলামৰ যুদ্ধ হ'বই নোৱাৰে কেতিয়াও। আৰু আমি সন্ত্ৰাসবাদী কেতিয়াও ছাপোৰ্ট নকৰোঁ। কিয় ছাপোৰ্ট নকৰোঁ? যে তেওঁলোকৰ যিটো মানে যুদ্ধ বা আপোনাৰ যি বুলিয়ে কওক, সেইটো কেতিয়াও ইছলামিক যুদ্ধৰ দৰে হ'ব নোৱাৰে। কাৰণ ইছলামিক যুদ্ধৰ যিটো মূল বিধান, সেই বিধানটো তেওঁলোকৰ যুদ্ধত পোৱা নাযায়। আৰু তেওঁলোকে দোষী নিৰ্দোষী সকলোকে আক্ৰমণ কৰে। এতিয়া আপুনি দোষীক শাস্তি দিয়ক, তেতিয়া আমাৰ ক'বলগীয়া নাই। কিন্তু নিৰ্দোষী কিয় শাস্তি দিব? শ্ৰীকৃষ্ণৰ বিধান এইটোৱে আছিলে যে তোমালোকে দোষীক শাস্তি দিয়া। অৰ্জুনকে এইটোৱে কৈছিলে তুমি দোষীক শাস্তি দিয়া, কিন্তু নিৰ্দোষীক কেতিয়াও শাস্তি নিদিবা। তো যদি আমাৰ সেইটোৱে বিধান হয়, তেনেহ'লে সেইটো ধৰ্মগ্ৰন্থ কিয় নহ'ব? এতিয়া ধৰ্মগ্ৰন্থ যদি এইটো ধৰ্মগ্ৰন্থৰ পৰা কাটিব বিচাৰে, তেনেহ'লে উপযুক্ত দলিল লাগিব। এতিয়া উপযুক্ত দলিলটো এজন মানে যোগ্য মুছলমান পণ্ডিতৰ সন্মুখত যদি সি সাবিত কৰিব পাৰে যে কোৰাণে সঁচাই হিংসা পেলাইছে পৃথিৱীত, কোৰাণে সঁচাই মাৰপিটৰ কথা কৈছে, তেনেহ'লে মই ভাবিম যে হয়, কোৰাণখন ধৰ্মগ্ৰন্থ নহয়। এই সন্দৰ্ভত আমাৰ সংবাদৰ তৰফৰ পৰা বা ফালৰ পৰা সংবাদৰ মাধ্যমত আপুনি সত্যৰঞ্জন বৰাক কিবা ক'ব বিচাৰিব নেকি? হয়, মই এটা কথা ক'ব বিচাৰিম, অকল সত্যৰঞ্জন বৰাকো নহয়, আমাৰ অসমৰ যিসকল মুছলমান সম্প্ৰদায়ৰ লোক আছে, তেওঁলোককো এটা কথা ক'ব বিচাৰোঁ আগতে, যে আমাৰ মুছলমানৰ কৰ্তব্য হৈছে শান্তি সম্প্ৰীতি বজাই ৰখা। যি দেশত আছোঁ, সেই দেশৰ সকলো নাগৰিকৰ লগত ভাল ব্যৱহাৰ কৰা। যে তেওঁলোকক মই অনুৰোধ জনাম যে তেওঁলোকে সত্যৰঞ্জন বৰাৰ পোষ্টত গৈ যাতে কোনো ধৰণৰ বেয়া ভাষাৰে বা অশ্লীল ভাষাৰে যাতে কোনো ধৰণৰ কমেণ্ট নকৰে, এইটো মোৰ তেওঁলোকৰ ওচৰত বিনম্ৰ অনুৰোধ। কাৰণ আমি যদি তাক গালি গালাজ পাৰোঁ, একোৱে লাভ নহয়। কিছুদিন পূৰ্বে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেখেতে আপোনাৰ বঙালী আৰু অসমীয়াৰ কিবা এটা বিতৰ্কক লৈ তেখেতে এটা কথা কৈছিলে যে আজিকালি একাংশ লোকে ভাবে যে মানুহে মোক লৈ বিতৰ্ক কৰক, মানুহে মোক গালি পাৰক, মোৰ নামত দুটা কেছ হওক, মই দুদিন যাই থানাত থাকোঁ, তেতিয়াহে মই লিডাৰশ্বিপ পাম। তে আমি তেওঁক গালি পাৰি তেওঁৰ একো লাভ নহয়, উল্টা আমাৰে ক্ষতি হ'ব, সিহে পাব্লিচিটি পাব। গতিকে আজিকালি সত্যৰঞ্জন বৰা সেইটোৱে ক'ব ধৰিছে যে মুছলমানৰ মানে মানসিকতা কি, সেইটো মোৰ পোষ্টত গৈ কমেণ্টবোৰ চালে গম পাই যাব। তো মই মুছলমান যুৱকসকলক মই অনুৰোধ জনাম যে তেনেধৰণৰ মানে কোনো ধৰণৰ অশ্লীল গালি গালাজ নকৰে। যদি যুক্তি সহকাৰে যদি কোনো প্ৰশ্নৰ উত্তৰ দিব পাৰে যাতে দিয়ে, তাৰ বাহিৰে যাতে কোনো ধৰণৰ গালি গালাজ নকৰে। আৰু সত্যৰঞ্জন বৰাক মই ক'ব বিচাৰিম, মই আগতে তেখেতক চেলেঞ্জ কৰিছিলোঁ যে নাৰী যৌনকৰ্মীলৈ মই চেলেঞ্জ কৰিছিলোঁ যে কোৰাণৰ কোনো এটা আয়াত, বাক্য বা শব্দৰ দ্বাৰা যদি নাৰী যৌনকৰ্মী বুলি প্ৰমাণিত কৰিব পাৰে, মই ইছলাম ত্যাগ কৰি দিম। আজি মই পুনৰ আৰু এটা চেলেঞ্জ কৰিছোঁ আজিৰ প্ৰসংগটো লৈ, যে ইছলামে আপোনাৰ আনৰ পত্নীক পতাবলৈ যে মিছা কথা কোৱাৰ অনুমতি দিছে,
এইটো কেৱল কোৰাণ নহয়, কোৰাণৰ বাহিৰে আমাৰ ইছলামৰ যিবোৰ শাস্ত্ৰ গ্ৰন্থ হাদিছ গ্ৰন্থ আছে, গ্ৰহণযোগ্য হাদিছ গ্ৰন্থ, সেইবোৰৰ পৰা যদি কোনো এটা হাদিছ জয়ীফ হাদিছ মানে একেবাৰে কমজোৰ হাদিছ, আমাৰ ওচৰত মানে হাদিছৰ কিছুমান কোৱালিটি থাকে যে এইটো মানে বেছি মজবুত হাদিছ, এইটো কমজোৰি হাদিছ। তো কমজোৰি হাদিছবোৰ আমি কেতিয়াবা একচেপ্ট নকৰোঁ, একচেপ্টেবল নহয়। তো মই সত্যৰঞ্জন বৰাক ক'ব বিচাৰিম যদি এটা কমজোৰ হাদিছৰ দ্বাৰাই যদি তেখেতে প্ৰমাণ কৰিব পাৰে যে ইছলামে আনৰ পত্নীক পটাবলৈ মিছা কথা কোৱাৰ পাৰ্মিশ্যন দিছে, তেনেহ'লে অকল মই নহয়, মোৰ ফেমিলিসহ আৰু মোৰ যিসকল লগ বন্ধু আছে সকলো সৈতে মই ইছলাম ত্যাগ কৰিম। কাৰণ আমাক এনেকুৱা ইছলাম নালাগে যে ইছলামে আনৰ পত্নীক পটাবলৈ মিছা কথা কোৱাৰ অনুমতি দিয়ে। যদি সত্যৰঞ্জন বৰাই সাবিত কৰিব পাৰে, আমি ইছলাম ত্যাগ কৰিবলৈ প্ৰস্তুত আছোঁ। আৰু যদি সাবিত কৰিব নোৱাৰে, তেনেহ'লে তেখেতে নিজৰ ওপৰত কি পানিছমেণ্ট দিব এইটো যাতে তেখেতে ৰাজহুৱা কৰে। আৰু মই তেখেতক ইছলামৰ কাৰণে আহ্বান নকৰোঁ, কাৰণ তেওঁৰ নিচিনা মানসিকতাৰ লোকৰ আমাৰ ইছলামত কোনো স্থান নাই। কাৰণ ইছলাম সদায় শান্তি বিচাৰে, ইছলামে সদায় মানুহৰ লগত সম্প্ৰীতিৰ বাৰ্তা বজাই ৰখাৰ প্ৰচেষ্টা কৰে। তো সত্যৰঞ্জন বৰাৰ যিটো মানসিকতা, এইটো মানসিকতাৰ লোকৰ ইছলামত কোনো স্থান নাই, যাৰ কাৰণে আমি তেখেতক ইছলামত অহাৰ আহ্বান নজনাওঁ। যদি হয় তেখেতে যদি তাৰ মানসিকতা পেলাই থৈ যদি ইছলাম আহিব বিচাৰে, তেনেহ'লে আমি স্বাগত কৰিম।